Hello friends, welcome back to my YouTube channel MS Tech. আৰু আজি এটা খুব ধুনীয়া টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো আজিৰ টপিকটো হ'ল হেকিং অথবা হেকাৰ্ছ। আমি সকলোৱে গম পাই থাকোঁ যে নিউজ পেপাৰতে হওক বা টিভিতে হওক যে কাৰোবাৰ পৰা আজি বেংক একাউণ্টৰ পৰা 30,000 টকা লুট কৰিলে, 1 লাখ টকা লুট কৰিছে, কাৰোবাৰ বেংক একাউণ্টে হেক কৰি দিছে, কাৰোবাৰ মোবাইলে হেক কৰি দিছে। গতিকে এই বস্তুটোনো কি, মানে হেকাৰ্ছে কেনেকৈনো হেকিং বা হেক কৰে, সেই বস্তুটো কি কেনেকৈ কৰে, সেই বস্তুটো মই আজি আপোনালোকক ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। আৰু দ্বিতীয় কথা হ'ল এইটো খুব ইম্পৰ্টেণ্ট কথা, জানিবলগীয়া কথা, আমি হেকাৰ্ছৰ পৰা কেনেকৈনো বাচিব পাৰিম। কাৰণ আজিকালি এই দুনিয়াখনে হৈছে ইণ্টাৰনেটৰ দুনিয়া। গতিকে ইণ্টাৰনেটত বহুতো বস্তু হেক হ'ব পাৰে বা হেক হৈ যাব পাৰে বা হেক কৰিব পাৰে। গতিকে সেইবোৰৰ পৰা আমি বাচিবলৈ কি কৰিব লাগিব সেই বিষয়ে মই আজি এই ভিডিঅ'টোত আপোনালোকক খুব ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো খুব নলেজেবল আৰু ইণ্টাৰেষ্টিং হ'ব, গতিকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। তাৰ আগত আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। তো চাওক, এইখন এখন ইণ্টাৰনেটৰ দুনিয়া হয়। গতিকে ইয়াত আমি বহুতো পজিটিভ লাইন পাইছোঁ, যেনে ঘৰতে বহি আমি বহুতো বস্তু উপভোগ কৰিব পাৰিছোঁ বা যিকোনো বিভিন্ন ধৰণৰ দেশৰ বাহিৰৰ দেশৰ ভিতৰৰ সকলোবোৰ নিউজ আমি পাব পাৰিছোঁ বা চাব পাৰিছোঁ বা আগন্তুক কি হ'ব সেই সকলোবোৰ জানিব পাৰিছোঁ। ঘৰতে বহি যিকোনো অনলাইন কাম আমি কৰিব পাৰিছোঁ এই ইণ্টাৰনেটৰ কাৰণে। গতিকে এইটো এটা খুব ভাল কথা। কিন্তু ইয়াৰ লগে লগে কিছুমান নেগেটিভ লাইনো আমাৰ মাজলৈ আগবাঢ়ি আহি আছে, যেনে হেকাৰ্ছ বা হেকিংছ। এই বস্তুটো মানে যিমানে ইণ্টাৰনেটৰ দুনিয়া বাঢ়ি গৈ আছে সিমানেই এই বস্তুটো বাঢ়ি গৈ আছে। তো এইটো এটা নেগেটিভ লাইন হয়। গতিকে এই নেগেটিভ লাইনৰ পৰা বাচিবৰ কাৰণে কেইটামান পজিটিভ লাইন মই আজি এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ। তো চাওক, মই প্ৰথমতে এটা উদাহৰণ দিবলৈ বিচাৰিছোঁ। তো চাওক, আমি সকলোৱে বৰশী বাই নিশ্চয়কৈ পাইছোঁ। গতিকে মাছ ধৰিবৰ কাৰণে কিছুমান আমি এনেকুৱা মাছৰ খাদ্য ব্যৱহাৰ কৰোঁ যাৰ ফলত আমাৰ মাছটো ফাৰ্ষ্টলি আহি বৰশীত লাগি ধৰে আৰু আমি মাছটো ধৰিবলৈ সক্ষম হওঁ। তো তেনেকুৱাই কিছুমান ফৰ্মুলা আমাৰ ক্ষেত্ৰত হেকাৰ্ছে ব্যৱহাৰ কৰে। তো চাওক, আমি এনেকুৱা কিছুমান মেছেজ পাওঁ যে আমি 1 লাখ টকাত জিকি গৈছোঁ, গতিকে আপুনি এই লিংকটোত ক্লিক কৰক আৰু তাত আপুনি এটা এপ্লিকেশ্যন পাব আৰু সেই এপ্লিকেশ্যনটো ইনষ্টল কৰি তাত আপোনাৰ ইমেইল এড্ৰেছৰ পৰা আদি কৰি গোটেইখিনি বেংক একাউণ্ট ডিটেইলছ বহুৱাই দিয়ক আৰু তাৰপিছত আপুনি আপোনাৰ পইচাটো পাই যাব। গতিকে এনেকুৱা কিছুমান আমি মেছেজ আমি প্ৰায়ে পাই থাকোঁ। গতিকে সেইবিলাকত যেতিয়া আমি ইনষ্টলেশ্যন কৰোঁ বা যিকোনো যদি আমাক ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে লিংক এটাত ক্লিক কৰিবলৈ দিয়া হয়, তেতিয়া সেইটো আপোনালোকে নকৰিব। সেইটো এটা হেকাৰ্ছে পঠোৱা মেছেজ হয়। আমাক সেইটো এটা খাদ্য হিচাপেহে আমাৰ তাত পঠাই দিয়ে। যদি আমি সেইটো খাই পেলাওঁ তেতিয়া আমাক ধৰিবই ধৰিব। গতিকে সেইটোৰ পৰা আমি বাচি থকাটো একদম খুব জৰুৰী কথা। এনেকুৱা মেছেজ পালে আপুনি যদি নিজে নাজানে আনক হ'লেও দেখুৱাব, যাতে বস্তুটো আপুনি চাই চিতি লয়, কাৰণ সেইটো এটা হেকাৰ্ছে পঠোৱা মেছেজ হয়। এনেকুৱা মেছেজ প্ৰায়ে আহি থাকে আমাৰ তাত। গতিকে সেইটোৰ পৰা সাৱধান হওক, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল কিছুমান পেইড এপ্লিকেশ্যন আমি ফ্ৰীতে ব্যৱহাৰ কৰিব বিচাৰোঁ। পেইড এপ্লিকেশ্যন মানে আমি কিছুমান পইচা দি কিনিব লগা এপ্লিকেশ্যন আছে। সেই এপ্লিকেশ্যনবিলাক যদি আমি ফ্ৰীতে ব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে আমি থাৰ্ড পাৰ্টি এপ্লিকেশ্যন কিছুমান ব্যৱহাৰ কৰিব লাগে। তো সেই থাৰ্ড পাৰ্টি এপ্লিকেশ্যন যদিহে আমি ব্যৱহাৰ কৰোঁ, তেতিয়া সেই এপ্লিকেশ্যনটো যেতিয়া আমি ইনষ্টলেশ্যন কৰিম, তাৰপিছত কিছুমান পাৰ্মিশ্যন বিচাৰিব। সেই পাৰ্মিশ্যনবিলাক যেতিয়া আমি দিয়াৰ ফলত তেতিয়া আমাৰ সকলোবোৰ ইনফৰ্মেশ্যন, ডাটা সকলোবোৰ আমাৰ সেই হেকাৰ্ছে পাই যাব পাৰে। তো সেইটো এটা কিয় পায় মই সেইটো আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো যিবিলাক পেইড এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যন যদি আমি ফ্ৰীতে ব্যৱহাৰ কৰিবৰ কাৰণে কিছুমান আমি এপ্লিকেশ্যন ব্যৱহাৰ কৰোঁ থাৰ্ড পাৰ্টি, সেই এপ্লিকেশ্যন প্ৰকৃততে হেকাৰ্ছে বনোৱা এপ্লিকেশ্যন হয় আৰু সেইবিলাকক স্পাইৱেৰ এপ্লিকেশ্যন বা স্পাই ছফ্টৱেৰ বুলি কোৱা যায়। তো সেইবিলাক আমি ব্যৱহাৰ কৰিব নালাগে আৰু ফ্ৰীতে আমি এটা পেইড এপ্লিকেশ্যন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব নালাগে। আমি পৰাপক্ষত আমি সেই এপ্লিকেশ্যনটো অনলাইন যোগে আমি পইচাটো আমি ৰিলিজ কৰি আমি এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব চেষ্টা কৰিব লাগে। তো এইটো এটা 2 নম্বৰ পইণ্ট হয়। ইয়াৰ কাৰণে আমাৰ মোবাইলটো অথবা আমাৰ বেংকৰ একাউণ্টটো অথবা যিকোনো একাউণ্ট আমাৰ হেক হৈ যোৱাৰ সম্ভাৱনা প্ৰায় 90% থাকি যায়। তো এই দুটা খুব ইম্পৰ্টেণ্ট কথা, আপোনালোকে নজৰ দিব। গতিকে মই বিশেষ এইটো কথা নকওঁ। তো আৰু এটা কথা আপোনালোকে নাভাবিব এই এপ্লিকেশ্যনবোৰ প্লে ষ্ট'ৰত উপলব্ধ নাই বুলি, গুগলত উপলব্ধ নাই বুলি, সকলোতে উপলব্ধ আছে। আপোনালোকে সাৱধান থাকিব, এটা এপ্লিকেশ্যন যাতে ইনষ্টলেশ্যন নকৰা, কৰিলেও আপোনালোকে নপঢ়াকৈ যাতে কোনো এপ্লিকেশ্যনৰ পাৰ্মিশ্যন এলাউ কৰি নিদিয়ে। সকলোবোৰ পঢ়ি চাই আপোনালোকে পাৰ্মিশ্যন দিব, তেতিয়া আপোনালোকে সুৰক্ষিত থাকিব হেকাৰৰ পৰা। তো আৰু এটা কথা কওঁ আপোনালোকক, সেইটো হ'ল আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যিবিলাক একাউণ্ট আছে, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, এই সকলোবোৰৰে যি পাছৱৰ্ড আছে সেই পাছৱৰ্ড এটা নাৰাখিব। কাৰণ এটা ৰাখিলে যদি
এটা একাউণ্ট হেক হৈ যায় আৰু বাকী এটা একাউণ্ট হেক হোৱাৰ চান্স প্ৰায় 90% থাকি যায়। তো তাৰ কাৰণে আপোনালোকে প্ৰত্যেকৰে একাউণ্টবিলাকৰে যি পাছৱৰ্ড আছে সেই পাছৱৰ্ডবিলাক বেলেগ বেলেগ কৰি ৰাখিব আৰু ষ্ট্ৰং পাছৱৰ্ড যাতে সকলোৱে ৰাখিবলৈ চেষ্টা কৰে। আৰু ষ্ট্ৰং পাছৱৰ্ড যদি কেনেকৈ ৰাখে আপোনালোকে নাজানে তেনেহ'লে এই ভিডিঅ'টোৰ লাষ্টত এণ্ড স্ক্ৰীণত এটা ভিডিঅ' আহিব, সেই ভিডিঅ'টো আপোনালোকে চাব। আৰু যদি ইয়াত নাহে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক এটা পাব, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব কেনেকৈ ষ্ট্ৰং পাছৱৰ্ড এটা ৰাখিব পাৰে। তো তাৰ পৰাও আপোনালোকে হেকাৰ্ছৰ পৰা বাচিব পাৰিব। তো আজিৰ ভিডিঅ'টোতো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই।